ভাৰ্যাজনীৰ নাম কি আছিলে? ভাৰ্যাজনীৰ নাম কি আছিলে? কি আছিলে? নাজানে? ভাৰ্যাজনীৰ নাম কি আছিলে? সুদেহা। সুদেহা। ভাৰ্যাজনী রূপে গুণে ইমানেই রূপবতী, ইমানেই রূপবতী, রূপবতী হয়েই থাকে। কিন্তু তেওঁলোকে কোনো ধৰণৰ সঠিক সন্তানৰ মুখ দেখা নাছিল। আৰু এদিনাখন ব্ৰাহ্মণীয়ে ব্ৰাহ্মণক কি ক'লে জানা? স্বামী স্বামী তোমাৰ মনত আছেনে প্ৰিয়ে? আমাৰ গৃহত যে 12জন বৈষ্ণৱক মাতি আনিছিলো আৰু তেওঁলোকে আমাৰ গৃহত কি কৰিছিলে তোমাৰ জানো মনত আছে? তেওঁলোকে আমাৰ গৃহত নাম প্ৰসংগ কৰিছিলে আৰু তেওঁলোকে যামা আশীৰ্বাদ দিছিলে। তোমাৰ জানো মনত আছে? পুরা তেরে ঘরে ও ব্রহ্মায়া দিগরি জীবাজা ইমান যে আমি পূজা পাতল কৰিলো ইয়াৰ পৰা জানো প্ৰিয়ে আমাৰ কিবা হলাভ হ'ল? তেনেহ'লে প্ৰিয়ে আজি এটা তুমি কাম কৰা, তোমাক এটা মই পৰীক্ষা লওঁ। তুমি দুটা সম্পূৰ্ণকৈ ফুলা ফুল প্ৰিয়ে বিলম্বন কৰি প্ৰিয়ে স্বামী আপোনাক ফুলহে লাগিব? কোনো কথা নাই চাবি, কোনো কথা নাই। অ কথাৰে ব্ৰাহ্মণী আহি ফুল
পরীক্ষা করে বলে কিন্তু কি আসরে ব্রাহ্মণী পুরানি বলেছিল কেইটা ও বর্মা কাটি গেছে এসে ফেলে রসুল ব্রাহ্মণী কেইটা ফুলানি বলেছিল ব্রাহ্মণী কেইটা ফুলানি বলেছিল না জানে আপনারা জানে কেইটা ব্রাহ্মণী কেইটা ফুলানি বলেছিল দুটা ফুল ব্রাহ্মণী ঠিকই আনিলে কিন্তু ফুল তার মাঝে মানে পার্থক্য যে এটা রঙা ফুল আনিলে আনতো বগা ফুল আনিলে ব্রাহ্মণী দেখুন প্রথমতেই খেলে ফেলে বার যেরকম বগা ফুলটো হয়েছে প্রভু নারায়ণৰ প্ৰসাদ কিবা কাৰণে যদি ব্ৰাহ্মণীয়ে সেই বগা ফুলটো গৈ দলি মাৰি দিয়ে তেনেহ'লে ব্ৰাহ্মণী নিশ্চয় পুত্ৰ সন্তানেই আৰু কিবা কাৰণে যদি ব্ৰাহ্মণীয়ে সেই ৰঙা ফুলটো গৈ দলি মাৰি দিয়ে তেনেহ'লে কিন্তু ব্ৰাহ্মণীৰ জীৱন নিঃসন্তান হৈয়ে ও পৰীক্ষা কৰিলা মন্ত্র জপি 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 এই যজ্ঞলৈ নিমন্ত্ৰণ জনাইছো ঐ খুৰে হা তুমি এটা কাম কৰা তুমি মোৰ হাতৰ পৰা যিকোনো এটা তুমি ফুল লোৱা আৰু তুমি ঐ আগৰ ইফালে তুমি কিন্তু মহাচিন্তাত পৰিছে কোনটো দিম মা বগাটো দিম নে ৰঙাটো দিম নে বগাটো দিম নে ৰঙাটো দিম নে ব্ৰাহ্মণী ব্ৰাহ্মণী তই মোৰ মুখতে কি পেল পেলকে কি চেচ হয় ভাল লাগছে নেকি তুমি কে মধ্যে কি চাই দেখলি হ'ব নেকি তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি বুজি আছা আগন ইফালে তুমি কিন্তু সঁচাকৈ মহাচিন্তাত পৰিছিল কিয়নো ব্ৰাহ্মণৰ পৰীক্ষা নিদিলেও নহয় কিবা এটা দিম কিবা এটা বহু কথাভাবে চিন্তি ব্ৰাহ্মণে কি কৰিলে জানা দিবইতো লাগিবই কোনটো ঐ ঐ ফুলটো আগত